আজিৰ ফাৰ্ষ্ট ইণ্টাৰেষ্টিং ফেক্ট হৈছে কিছ কৰা অৰ্থাৎ চুমা। বন্ধু বান্ধৱীসকল, আমি প্ৰায় কিছ কৰা দেখিছোঁ, কিন্তু এই কিছ কৰাৰ ফলত মানুহৰ শৰীৰত কি প্ৰভাৱ ঘটে তাৰ বিষয়ে ক'ব বিচাৰিছোঁ। কিছ কৰাৰ সময়ত এড্ৰিনালিন গ্ৰন্থিৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ ডপামাইনৰ জৰিয়তে ব্ৰেইনৰ পৰা নিঃসৰিত হয়। এই ৰাসায়নিক পদাৰ্থ যিমান সময়লৈকে নিঃসৰিত হয়, মানুহৰ উত্তেজনাও বৃদ্ধি পাই থাকে। এক বৈজ্ঞানিক ৰিচাৰ্চৰ মতে কিছ কৰাৰ সময়ত মানুহৰ দেহৰ 30বিধতকৈ অধিক মাচুল ব্যৱহাৰ হয়, যাৰ ফলত অধিক সময় কিছ কৰিলে দুৰ্বল হোৱা দেখা পোৱা যায়। গতিকে বন্ধু বান্ধৱীসকল, ইয়াৰ বিষয়ে জানি নিশ্চয় উপকৃত হৈছে। ইয়াৰ পিছৰ ইণ্টাৰেষ্টিং ফেক্টটোলৈ যাওঁ আহকচোন। ছেকেণ্ড ইণ্টাৰেষ্টিং ফেক্টটো অধিক গুৰুত্বপূৰ্ণ। এই পৃথিৱীৰ সকলো প্ৰাণীয়ে যৌন মিলনত অংশগ্ৰহণ কৰে, কিন্তু বন্ধু বান্ধৱীসকল, আজি মানুহৰ যৌন মিলনৰ ফলত হোৱা এটি লাভৰ বিষয়ে ক'ব বিচাৰিছোঁ। যৌন মিলনৰ ফলত মানুহৰ হৃদযন্ত্ৰই সুস্থভাৱে কাম কৰিব পাৰে আৰু ইয়াৰ ফলত মানুহৰ দেহত থকা ইষ্ট্ৰোজেন আৰু টেষ্টষ্টেৰনৰ পৰিমাণ সমতুল থাকে। যদি ইয়াৰে এটা কম হয়, তেনেহ'লে মানুহৰ দেহত বিভিন্ন ৰোগৰ সৃষ্টি হ'ব পাৰে। উদাহৰণস্বৰূপে অষ্ট্ৰোপচিছ আৰু হৃদৰোগ আদি প্ৰধান। প্ৰিষ্টজন নামৰ এজন মহান ব্যক্তিয়ে কৈছে, জোখত যৌন মিলন কৰা দীৰ্ঘজীৱী হোৱা। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াৰ বিষয়ে জানি নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ইয়াৰ পিছৰ ইণ্টাৰেষ্টিং ফেক্টলৈ যাওঁ আহকচোন। বন্ধু বান্ধৱীসকল, যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ নতুন পদক্ষেপ আপোনালোকক ইণ্টাৰেষ্টিং কথা জনোৱা। আজিৰ শেষৰ অৰ্থাৎ অন্তিম ইণ্টাৰেষ্টিং ফেক্টটো হৈছে মানুহৰ ৰক্ত অৰ্থাৎ তেজৰ ওপৰত। ৰক্তদান হৈছে এক মহান দান। এই দানৰ ফলত বহুতো মানুহৰ জীৱন মৃত্যুৰ পৰা বাচি আহিছে। গতিকে বন্ধু বান্ধৱীসকল, মানুহৰ ওজনৰ প্ৰায় 8% এই তেজৰ দ্বাৰা হয়, যাৰ ফলত এজন ব্যক্তি সুস্থ আৰু সবল হৈ থাকিব পাৰে। শেষত পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজিলৈ সামৰিছোঁ। বাই। জয় আই অসম, জয় হিন্দ।